বন্ধুসকল আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' আৰু আজি টপিকটো হৈছে আইৰণ জিম আৰু মাল্টি জিম। আইৰণত মাৰি থাকোঁতে মোৰ বডিটো পাম্প হয়, মেচিনছত মাৰিলে মোৰ মাল্টি জিমত মাৰিলে পাম্প নহয়, ভলিউম আহে। আৰু লগতে কিছুমান আমাৰ মিসকনচেপশ্যন আছে যে আইৰণ প্লেটটো ল'লে ভাল ধৰণৰ এটা ৰিজাল্ট পাওঁ, আৰু যদি আমি প্লেটখন ৰাবাৰ লওঁ তেতিয়া আমি কোনো ধৰণৰ ৰিজাল্ট নাপাওঁ। চ' এনেকুৱা ধৰণৰ কিছুমান কনফিউজন, কিছুমান মিথ আমাৰ মাজত আছে, আৰু সেই মিথবোৰ আজি ডিছকাছ কৰিম এই ভিডিঅ'টোত। শেষলৈকে চাবলৈ নাপাহৰিব, আৰু যদি নতুন ভিউৱাৰ হয় তেন্তে ছাবস্ক্ৰাইব বুটনটো তলত এতিয়াই ক্লিক কৰক, ছাবস্ক্ৰাইব কৰক, বিনামূলীয়া হয়, আৰু ভিডিঅ'টো শেষলৈকে চাওক। কেৱল যিসকলে কয় যে মই আইৰণত মাৰি আছোঁ, আইৰণত মাৰি মই ভাল ধৰণৰ ৰিজাল্ট পোৱা নাই, আৰু মেচিনছত মাৰিছোঁ, তাত মাৰিলে পাম্প হয়, আইৰণত মাৰিলে ডেফিনেশ্যন আহে। আইৰণত মাৰিলে বেছি দিন নাথাকে, ভলিউমটো নাইকিয়া হৈ যায়, আৰু মেচিনছত মাৰিলে ভলিউমটো থাকে, মানে মাল্টি জিমত তেওঁলোকৰ মতে। এতিয়া মাল্টি জিমটো মই ভাবি লৈছোঁ যোনবোৰ যেনেকৈ পুল ডাউন মেচিনছ, কেবুল, ৰ'জ, সেইবোৰ মাল্টি জিম, আৰু আইৰণ হৈছে ফ্ৰী বাৰ, ডাম্বেল যোনবোৰ বাৰবেল ৱেইট, আইৰণ ৱেইট, সেইবোৰক তেওঁলোকে আইৰণ জিম বুলি কয়। আৰু কথাটো হ'ল যে আপোনাৰ পাম্পিং, প্ৰথম কথা হৈছে যে পাম্পিংটো আপুনি আইৰণত কৰিছে या আপুনি মাল্টি জিমত কৰিছে, তাত কোনো ধৰণৰ মেটাৰ নকৰে। আপোনাৰ ডেইলি ৱৰ্কআউটটোৰ ওপৰত মেটাৰ কৰিব, আপোনাৰ ৱৰ্কআউট ৰেপিটেশ্যন কেনেকুৱা, আপোনাৰ ডায়েটটো কেনেকুৱা, আপুনি কাৰ্বছ লৈ আছে নাই, জিমত অহা আগত কাৰ্বছ যদি লৈছে এটা ভাল পাম্প পাব। চ' বহুত কথা মেটাৰ কৰিব পাম্পিঙৰ কাৰণে, যোনটো মাচল পাম্প। এপাৰ্ট ফ্ৰম ডেট মাচল গ্ৰ'থ, তেওঁলোকে কয় যে আইৰণত মাচল গ্ৰ'থ হয় আৰু ইয়াত মাচল গ্ৰ'থ নহয়, কমি যায়। মেইন কথাটো হ'ল আপুনি আপোনাৰ ডেইলি এমাউণ্ট কেলৰিজটো লৈ আছেনে নাই, আপোনাৰ ডেইলি প্ৰটিন ইনটেক, কাৰ্বহাইড্ৰেট ইনটেক, ফেট ইনটেকটো হৈ আছে নাই, সেইবোৰ মেটাৰ কৰিব আপোনাৰ মাচল গ্ৰ'থৰ কাৰণে। আপুনি আইৰণত মাৰিছে, আপুনি মেচিনছত মাৰিছে, সেইটো মেটাৰ কৰে অলপমান, কিন্তু আপোনাৰ ডেইলি ফুড ইনটেকটোৱে যদি নাথাকে, আইৰণত মাৰক, আপোনাৰ মেচিনছত মাৰক, ই কোনো ধৰণৰ আপোনাৰ ভাল ৰিজাল্ট নিদিব। মাচল চাইজ কেনেকৈ বাঢ়িব ন? আপুনি হয়, এটা কথা হয় যে আইৰণ জিমত যোনটো বাৰবেল, ফ্ৰী বাৰবেলত মাৰিলে আমাৰ কি হয়, বা ফ্ৰী ডাম্বেলত মাৰিলে আমি চেষ্ট প্ৰেছটোকে যদি আমি এটা এক্সাম্পল হিচাপে লওঁ, আমাৰ চেষ্টৰ বহুতকেইটা সৰু সৰু মাচলছ থাকে, আৰু সেইবোৰ এক্টিভেট হয় অকল ডাম্বেল আৰু বাৰবেল দি মাৰিলে। আৰু মেচিনছত যদি সেই একেটা এক্সাৰচাইজ কৰে আপুনি, তেতিয়া কি হয়, আপোনাৰ ডাইৰেক্ট আপাৰ চেষ্টটোৰ যোনটো টাৰ্গেট কৰিব লাগে, টাৰ্গেট মাচলটোতে কৰিব, সৰু সৰু মাচলছবোৰ এক্টিভেট নহয়। চ' সেইটো এটা ডিফাৰেঞ্চ, কিন্তু এইটো নহয় যে আপুনি মেচিনছত মাৰিলে আপোনাৰ ৰিজাল্ট আপুনি নাপাব, তাতো পাব, কিয় নাপাব। মেইন কথাটো হৈছে আপোনাৰ ৱৰ্কআউট ৰুটিনটো আপুনি কেনেকুৱা ফৰ্মত মাৰিছে সেইটোৰ ওপৰত মেটাৰ কৰিব। চ' আইৰণ জিম আৰু আপোনাৰ গৈ পেলাই এইটো কি মাল্টি জিমলত কোনো মেটাৰ নকৰে। কিছুমান আপুনি ফ্ৰী এক্সাৰচাইজ ষ্টাৰ্ট কৰক, যাতে আপোনাৰ বেলেঞ্চটো হ'ব ইন ফিউচাৰলৈ, আৰু লগতে এক্সাৰচাইজ আপুনি যোনবোৰ কেবুল ৰ' হওক, পুল ডাউন হওক, তেনেকুৱা আপুনি আপোনাৰ মাল্টি জিমৰ এক্সাৰচাইজ কিছুমান ইনকৰ্পৰেট কৰক আপোনাৰ ৱৰ্কআউটত। চ' দুইটা মিলাই পেলাই আপুনি এটা ভাল ৱৰ্কআউট স্কেডুল কৰি লওক, ভাল ডায়েট এখন কৰক, মাচল আপোনাৰ গ্ৰ'থ হ'ব। এইটো কোনো ধৰণৰ কথা নাই যে আপুনি আইৰণ জিমত গ'লে মাচল আহিব, গুচি যাব, আৰু গুচি যায় কিয় মাচলটো, আপোনাৰ এটা ভাল এমাউণ্ট অফ মাচলছ আহি গ'ল, তাৰপিছত কি হ'ল, অহাৰ পিছত ভাবি ল'লে যে এতিয়া মই ডায়েটটো মেইনটেইন নকৰোঁ, এতিয়া মই ৱৰ্কআউট সপ্তাহত এদিন দুদিন কৰিম, ডায়েটটো তেনেকৈ য'ত খাওঁ। চ' মাচলছবোৰ লাহে লাহে কমি আহিব, কাৰণ মাচলছটো আপোনাৰ কেলৰি যোনটো ইনটেকটো যদি আপুনি সেই যিমানখিনি মাচল হোৱাৰ পিছত এটা কেলৰিক আপোনাৰ এটা এমাউণ্ট আহি গ'ল ন ডেইলি ইনটেক, সেই এমাউণ্টটো যদি আপুনি ফুলফিল নকৰে, তেতিয়াহ'লে যদি কমি আহে, তেতিয়াহ'লে সেইটো মাচলছটো আপোনাৰ অট'মেটিকেলি কমিব ন। সেইটো আপোনাৰ আইৰণত মৰাৰ কাৰণে সেইটো আপুনি মেচিনছত মৰাৰ কাৰণে অলপ কোনো ধৰণৰ ইয়াৰ ৰিলেশ্যন নাই। চ' মোৰ এখন ৱৰ্কআউট ৰুটিন আছে, সেইখন আপুনি www.riandv.com গৈ পেলাই ডাউনলোড কৰি ল'ব পাৰে, ফ্ৰী হয়, গাঁৱলীয়া ৱৰ্কআউট ছিৰিজ, আৰু মই ভিডিঅ'জো অলৰেডি ৱৰ্কআউট ছিৰিজৰ বনাই থৈছোঁ, চাব পাৰে, চাৰ্চ কৰি পেলাই। ইয়াতে বহুতকেইটা বেনিফিট হ'ব বুলি মই ভাবোঁ। আৰু লগতে ভিডিঅ'টো ভাল পালে লাইক বাটনটো দিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ডসকলৰ লগত যোনসকল এইটো মিথত এতিয়াও আছে, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। নতুন নতুন ভিডিঅ' আপোনাৰ কাৰণে মই লৈ আহিম। আৰু যোৱাৰ আগত সজাগ অসম, সজাগ ফিটনেছ, জয় অসম।